নমস্কাৰ। আজি অসমৰ বিশিষ্ট শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্মবাৰ্ষিকী। আজি ৩১ জানুৱাৰী আৰু এই মহান শিল্পীগৰাকী আছিল অসমৰ বিশিষ্ট নাট্যকাৰ সুৰকাৰ। আৰু সৰুৰ পৰা মই তেখেতৰ গীত গাই ডাঙৰ হৈছোঁ, কিয়নো মোৰ মা সদৌ অসম লিখিকা সমাৰোহৰ লগত আজিৰ পৰা প্ৰায় ১৫-২০ বছৰ ধৰি জড়িত। আৰু সৰুৰ পৰাই মই মোৰ মাৰ লগত লিখিকা সমাৰোহৰ বিভিন্ন অনুষ্ঠানত এই মহান শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰিছিলোঁ। তাৰে ভিতৰত আছিলে মোৰ কবিতাৰ ছন্দ লাগি আৰু বিলতে হালিছে। আজি এই শুভক্ষণত এই মহান শিল্পীগৰাকীক মই শ্ৰদ্ধাৰে সুঁৱৰি তেখেতে ৰচনা কৰা কেইটিমান গীতৰ কলি গাই তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। ভাঙি দিলি খুলি দুৱাৰ শুনোৱালি পূজাৰী সুন্দৰ পূজাৰী। তেখেতে ৰচনা কৰা আন এটি গীত মোৰ ইতিমধ্যে মনত পৰিছে। আজি মন্দিৰত এইটো নহয় ৰবা, লগনো কলি গল তেও যে নহল কোৱা মনৰ কথাটি মোৰ হিয়াৰ গুপুতে থোৱা। আৰু বহুত গীত আছে তেখেতৰ। মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে কথা মালিকাৰ আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা। বিলতে মই ভাবি ৰাখিছোঁ, মই বিলতে হালিছে গীতটি মোৰ ভাগিন যেতিয়া ৩ বছৰীয়া হ'ব বা কথা ক'ব পাৰিব, এই গীতটি মই পোনপ্ৰথমে তাক শিকাম। এই গীতটি মই সৰুৰ পৰা যিদৰে মই এই গীতটি সৰুৰ পৰাই গাই ডাঙৰ হৈছোঁ, মোৰ স্কুলত পাৰফৰ্ম কৰিছিলোঁ। আৰু এই ফটোত আপোনালোকে দেখিছে মোৰ মইনা পাৰিজাতৰ অনুষ্ঠানতো মই এইবোৰ গীত পাৰফৰ্ম কৰিছোঁ। ফটোত দেখিছে আমাৰ এইবোৰ মেমৰিজ ৰাখিছে। তেতিয়াতো আৰু মোবাইল নাছিলে, চ' ফটোৰ যোগে এইবোৰ স্মৃতি সাঁচি ৰাখিছে। কিন্তু আৰু মই ভিডিঅ'টো সামৰিম এই মহান শিল্পীজনক শ্ৰদ্ধাৰে সুঁৱৰি আজি তেওঁৰ জন্মবাৰ্ষিকীত এটি গীতেৰে। কিন্তু বহুত দুখৰ বিষয়, আজি নৱপ্ৰজন্মই কোনটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ গান, কোনটো বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গান এইবোৰে নাজানে। বহুত দুখৰ বিষয়। মই এই ভিডিঅ'টোৰ যোগে নতুন প্ৰজন্মক মই আহ্বান জনাম যাতে এই মহান শিল্পীগৰাকীৰ বা তেখেতৰ নিচিনা আৰু যিসকল শিল্পী আছে তেওঁলোকৰ সৃষ্টিক যাতে সাঁচি ৰাখে, তেওঁলোকৰ সৃষ্টিৰ বিষয়ে যাতে সজাগ হয় আৰু যাতে নতুন প্ৰজন্ম যাতে এই বিষয়ে সজাগ হয়। ধন্যবাদ।